মই জ্যোতিস্মিতা শৰ্মা আপোনালোক Teachers Day to us. Oi, aku kalau হেল্ল' এভৰিৱান মই জ্যোতিস্মিতা শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইয়াৰ মধুলৈ আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আমাৰ স্কুলতো শিক্ষক দিৱস উদযাপন কৰিছে সেয়ে মই আজি স্কুললৈ যাওঁ এই ভিডিঅ'টো কালিৰে কিন্তু শাৰীৰিক অসুস্থতাৰ হেতু মই ভিডিঅ' এডিট কৰিব নোৱাৰিলোঁ মাতটোত চাগে সকলোৱে গম পাইছেই ভিন্ন হৈ আছে মোক কালি দিব এয়া আমি জুতিনিআলি হৈ অভাৰব্ৰিজৰ ওপৰতে স্কুললৈ আহি আছোঁ আৰু এয়া আমি আহি পাইছোঁহি আমাৰ মৰমৰ স্কুল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নেম প্লেটখন থকা ফালে আছে আমাৰ স্কুলৰ লোৱাৰ প্ৰাইমেৰী ছেকশ্যন আৰু এইফালে আছে 1 to 12 আমাৰ যে স্কুলৰ পৰিৱেশটো ইমান ধুনীয়া ইয়াত থকা কাগজ ফুলকেইজোপাই ইয়াৰ শোভা আৰু বঢ়ায় ভালে আছে ওপৰত চাইনটো কৰি আহি এয়া আমাৰ ষ্টাফ ৰুম পোৱাৰ পাছত মীনাক্ষী মেমে মাতিলে বোলে 1ৰ ষ্টুডেণ্টখিনিয়ে কেক কাটিছে আছামিছ মেমক বিচাৰিছে ইহঁতৰ ফূৰ্তি দেখিছেনে ইহঁতবোৰ যে ইমান অমায়িক আৰু মৰমবোৰ আকলোৱা আৰু এয়া মীনাক্ষী মেমৰ ক্লাছৰে গগনপ্ৰীত কৌৰ আমাক সকলোকে ষ্টাফ ৰুমত আহি টিচাৰ্ছ ডে উইচ কৰিছে এয়া চন্দা বায়ে অনা হোমমেড কাপ কেকছ উপাসনা বায়ে এয়া ছাৰ্ভ কৰি আছে আৰু এয়া শ্ৰীমন্তিকা বা আৰু উপাসনা বা দুয়োজনী মিলি মোক ইমান জোকাই থাকে জানেনে কেতিয়াবা খঙো উঠে আৰু ভালো লাগে দিয়কচোন এনেদৰে যে সহকৰ্মীৰ ৰূপত বা দুজনী পাইছোঁ আৰু এয়া গিফ্ট পেক কৰিবলৈ ইজনীয়ে সিজনীৰ হেল্প খুজি আছে আকৌ এয়া আমাৰ ষ্টাফ ৰুমলৈ আহিলোঁ বৰ্ণালী শৰ্মা মেমে এয়া নাৰায়ণ পূজাৰ প্ৰসাদ আনিছিলে তাকে সকলো খোৱাত ব্যস্ত আৰু এয়া আমাৰ নিজৰ ফালৰ পৰা সৰুকৈ কৰা এটা চেলিব্ৰেশ্যন দে আৰ মোৰ দেন জাষ্ট মাই কলিগছ দে আৰ ফেমিলি টু মি এণ্ড হোল্ডিং এ স্পেচিয়েল প্লেচ ইন মাই হাৰ্ট আৰু এয়া আমি সকলোৱে মিলি কেইখনমান ফটো তুলিলোঁ আৰু ভিডিঅ' বনালোঁ আৰু এয়া আমাৰ স্কুল কেম্পাছৰ এটা পাৰ্ট হয় এইখন ভলীবল পিচ হয় আৰু ইয়াতে আমাৰ 1 আৰু 2ৰ মৰ্ণিং এছেম্বলি হয় বিকজ অফ ইট ইজ মাই ফাৰ্ষ্ট টিচাৰ্ছ ডে थोड़ा तो सजना सवरना बनता है कि नहीं Happy Teachers Day to us. Happy Teachers Day to us. ये गाना मैं गा सकता तो अच्छा চেলিব্ৰেশ্যনৰ পাছত এয়া সকলোৰে মুখবোৰ দেখিছেনে কিমান যে আমি টায়াৰ্ড হৈ আছোঁ ষ্টুডেণ্টখিনিৰ এটোপোলা মৰমেৰে মোৰ বেগটো পেক কৰিলোঁ আৰু আমাৰ এয়া যাব হৈছে আৰু এয়া আমি ঘৰলৈ যাওঁ আমি কেবৰ কাৰণে ওলাই আহিছোঁ যিহেতু আমাৰ স্কুলখন পাহাৰৰ ওপৰত সেয়া অলপ খটখটিৰে নামি যাব লাগে আৰু এয়া ৰাইচা বাৰ লগত মই কেবত আহিছোঁ ৰাইচা বাৰ ঘৰ অপজিট ছাইডে হোৱাৰ বাবে মই ৰিক্সাতে তিনিআলিৰ পৰা ঘৰলৈ বুলি আহিছোঁ আৰু এয়া ঘৰলৈ আহি কি দেখিছোঁ চাওকচোন মিচিকি যে ইমান ধুনীয়াকৈ আইতাকৰ কোলাত শুই পৰে তাইক আহি এনেদৰে দেখি মোৰ সকলো দুখ ভাগৰ নাইকিয়া হৈ যায় বাৰু আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে থেংকছ ফৰ ৱাচিং